হেল্ল' ৰাইজসকল, ৱেলকাম টু ছেকেণ্ড চেনেল ভৈৰৱ ব্লগ। তো ৰাইজসকল, আজি মই যাম বেংগলী বস্তি চাম্পু পাৰা হয়, কাৰণ মই অকলে নাযাম, মোৰ লগত আছে মনটো। তো এটা ধুনীয়া বস্তু দেখুৱাম। তো আপোনালোকে বহুত ঘূৰিছে, বহুত হয়তো হোটেলত খাইছে। তো আপোনালোকে হোটেলত খুজিলে নাপাব, য'তে ত'তে এই বস্তুত নাপাব, কাৰণ বস্তুৰ দাম কম হ'লে খাই টেষ্ট আছে। তো বলকচোন কি বস্তু চাওঁ। আৰু মই মোৰ এয়া দুকাটি V4 বহুত দিনৰ মূৰত যাব ওলাইছোঁ। তো মনটো আহি আছে, মনটো অহাৰ পাছত মই যাম। তো বলকচোন মোৰ লগতে কিনো বস্তু চাই লওঁ, আৰু লগতে আপোনালোকে চাম্পু পাৰা আহিলে খাবও পাৰিব। তো মোৰ দুকাটি মনটো মাৰি আছে কিক, তো ষ্টাৰ্ট হৈ আছে। তো প্ৰথমতে তেলটো ভৰাই লওঁ, আৰু তাৰ পৰাই আমাৰ যাত্ৰা আমি আৰম্ভ কৰিম। তো বলকচোন আপুনি মই মিলি মানে কি আমতি সেইটো চাওঁ, আৰু আমি খালেও আপোনালোকে মানে এক্সপিৰিয়েঞ্চটো ল'ব, আৰু আপোনালোকে আহিলেও কেতিয়াবা খাই পাৰিব। বিদ্যা কৈছোঁ, খাই মজা আছে দেই। তো বলকচোন আমি আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ, ভিডিঅ'টো আমতি চিমটি আৰম্ভ কৰোঁ। তো ৰাইজ, মই যাই আছোঁ, মনটো আৰু মই বেলেগ ফিলিংছে। আৰু মোৰ বাইকখনৰ চাউণ্ড বেছি, তাৰ কাৰণে এইটো চাউণ্ডটো আমাৰ যা নাই, যিটো কৰি আছোঁ ভইচ। তো ঘৰত ভইচ কৰিব লাগিব, কাৰণ এতিয়া অলপ চাউণ্ডটো বেছি হৈছে, আৰু হাৱাও মাৰি থাকে না বাইকৰ চাউণ্ডত শুনা নাযায়, যাৰ কাৰণে কৰি আছোঁ ভইচ অভাৰ। ইফালে চাওক। তো ৰাইজ, গাঁৱৰ ল'ৰা হয়, গাঁৱৰ ৰাস্তা দেখি আছোঁ। তো আমাৰ গাঁৱত এনেকৈ সংলিবেৰা দেখা পাব, এয়া সংলিবেৰা হয়। সংলিবেৰা মানে আৰু কি, বাঁহৰ বেৰাকে আমি সংলিবেৰা বুলি কওঁ। তো আপোনালোকক গাঁৱৰ এক্সপিৰিয়েঞ্চটো দি আছোঁ, আপোনালোকে লৈ থাকক, আৰু মোৰ লগতে আপোনালোকে বলক, আৰু গাঁৱত যি পাৰোঁ মানে গাঁৱৰ পৰিৱেশটো আপোনালোকক দেখাব চেষ্টা কৰি যাই থাকিম। তো বলকতে। আৰু ইফালে খেলি আছে ফুটবল, আমাৰ গাঁৱৰ ল'ৰাবিলাকে এনেকৈ প্ৰেক্টিচ কৰে তো ডেইলি। वाह बेटे वाह, तू तो बड़ा हेवी ड्राइवर है। চাৰিওফালে সেউজীয়া সেউজীয়া ধাননি পথাৰ। তো চাব পাৰে কি ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য আমি উপভোগ কৰি যাই আছোঁ। আমি চাম্পুপাৰা পাম, আৰু বেছি দূৰ নাই, আমি দেওচৰ পালোঁ। তো আমি 1.5 কিলোমিটাৰ যাই আমি চাম্পুপাৰা পাম, যাই আপোনালোকক দেখুৱাম কি বস্তু। তো ইফালে চাই লওঁ ফেৰা, আৰু ইফালে আছে খৰা, চাই লওঁ খৰা, আৰু ইফালে আহি আছে ঘৰৰ গাড়ীত নি আছে মাইটা টিং, চাব পাৰে। সব বেংগলী বস্তি হয়, বেংগলী বস্তি। This is Sampupara Nodi. This is Sampupara Nodi. You shake Jaja, Manikinas by happiness. Hey, Habibi, come to Sampupara. আৰু এনেকৈ মই দুকাটি লৈ আমতি বিচাৰি আছোঁ। তো অলিয়ে গলিয়ে তো বাইকটো প্ৰথমতে পাৰ্কিং কৰি দিওঁ। তো বাইকটো পাৰ্কিং কৰি দিলোঁ। তো ৰাইজ, ফাইনেলি বিচাৰি আমতি পালোঁ। এইটোৱে আমতিটো, চাব পাৰে, খাই বহুত টেষ্ট। তো ৰাইজ, এইটোকে কয় আমতি বুলি। আমতিটোৰ কাৰণে আমি আপোনালোকক দেখুৱাবৰ কাৰণে আহিছোঁ। তো আমতি চাব আপোনালোকে, আৰু খাই টেষ্ট আছে। তো আপোনালোকে চাম্পু পাৰা আহিলে খাব পাৰিব। তো খাই বহুত টেষ্ট আছে, এটা খালে বেছি খাব নালাগে, আমি এটাই খাম। এইটো আমিটো খাই টেষ্ট আছে বহুত। এইটো আমতি খাব পাৰে আপোনালোকে, বহুত টেষ্ট আছে। মই ইফালে খাই আছোঁ মনটো, খাব পাৰে, বহুত টেষ্টি হয়। তো ৰাইজ, বিদ্যা কৈছোঁ, এই আমতিটো য'তে ত'তে নাপাব দে, সঁচা কথা কৈছোঁ, কাৰণ য'তে ত'তে নাবনাই। তো খাই বহুত টেষ্ট আছে, আপোনালোকক ক'লোৱে। তো দাদা সুধিলোঁ কিহেদি বনাই, তো চাব পাৰে য়েল্ল' কালাৰ হয়, য়েল্ল' কালাৰ দিয়ে, বেচন দিয়ে, আৰু ময়দা থাকে, আৰু চানা থাকে। দিয়ক। তো পাপৰ এটা ল'লোঁ, বহুত মিঠা হয়, তাৰ কাৰণে মুখখন বহুত মিঠা বেছি হৈ গৈছে, তাৰ কাৰণে পাপৰ এটা ল'লোঁ। পাপৰ দি মিঠাটো অলপ কমি যাব, তো পাপৰ এটা খাওঁ। আমতিটো কিহেদি বনা? আমতিটো কিহেদি বনা হয়? আৰু কালাৰটো কিন্তু কৰে আপোনালোকে আহি যাব, বহুত ধুনীয়াকৈ বনায় দাদাহঁতে। তো আপোনালোকে আহিলে খাব পাৰিব দাদাহঁত। আৰু আপোনালোকে কেতিয়াবা চাম্পুপাৰা আহিলে আমতি খাই যাওক, বিদ্যা কৈছোঁ। আমতি, জিলাপি আৰু গল্লাই পাত্তা নাপায়। তো জিলাপি গল্লা ক'ৰবাত চিটকি পৰি থাকিব। তো আহক, খাওক।
আৰু এনেকৈ আমি যাব ওলালোঁ আৰু দিনক ৰাতি কৰি ৰাতিক দিন কৰি একা বেকা ৰাস্তা দি আহি আমি ভিডিঅ'টো বনাইছিলোঁ। তো ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষত থকা বেল আইকনটো অল কৰি ৰাখিব। তো আজিলৈ এৰিছোঁ, বাই বাই।